নমস্কাৰ, মই কামৰুন নাহাৰ। আজি আপোনালোকৰ মাজত ঐনিতি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোকে লগত থাকিব আৰু ভিডিঅ'টি সম্পূৰ্ণলৈকে চাব, স্কিপ নকৰিব। আজিৰ ভিডিঅ'টি হ'ল ব্ৰেকআপ হোৱাৰ পিছত কেনেকৈ নিজকে হেণ্ডেল কৰি ৰাখিব পাৰি। আপোনাৰ ব্ৰেকআপ হৈছে, আপুনি কোনোপধ্যেই আপোনাৰ এক্সক পাহৰিব পৰা নাই। আপুনি মুভ অন কৰিব পৰা নাই। আপুনি বহুত চেষ্টা কৰি আছে মুভ অন কৰিবৰ কাৰণে, কিন্তু আপোনাৰ সেই এক্সৰ মেমৰিজবোৰ আপোনাক বহুত বেছি আমনি কৰি আছে। আপুনি চেষ্টা কৰিছে, বহুত চেষ্টা কৰিছে মুভ অন কৰিবলৈ, আপুনি পৰা নাই। এইটো ক্ষেত্ৰত আপুনি কেইটামান ষ্টেপ আপুনি ফ'ল' কৰিব লাগিব। সেই ষ্টেপসমূহ যদি আপুনি ফ'ল' কৰে, তেতিয়াহ'লে মুভ অন কৰাৰ ক্ষেত্ৰত বহুত বেছি সুবিধা হ'ব। গতিকে সেইটো টপিকৰ ওপৰত আজি ধুনীয়াকৈ কথা পাতিম। এতিয়া দেৰি নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ব্ৰেকআপ হৈছে, চ' আপোনাৰ ফিল হৈ আছে খতম, চব খতম। আপোনাৰ চাৰিওফালে থকা দিশসমূহো যেন সঠিক লগা নাই আপোনাৰ। আপুনি এনেকুৱা ফিল হৈ আছে যে আপোনাৰ পুৰণি মেমৰিজবোৰ আপুনি একদম পাহৰিবই পৰা নাই, আপোনাক হাৰ্ট কৰিছে, আপুনি মুভ অন কৰিব বিচাৰিছে, কিন্তু আপুনি মুভ অন কৰিব পৰা নাই। বিভিন্ন ধৰণৰ নেগেটিভ কথাবোৰ আপোনাৰ আমনি কৰি আছে। নেগেটিভ কথাবোৰে আপোনাক বিভিন্ন ধৰণৰ ডিম'টিভেট কৰি পেলাইছে। গতিকে এই ক্ষেত্ৰত আপুনি কেইটামান ষ্টেপ ফ'ল' কৰিব পাৰে। ষ্টেপকেইটা হ'ল, নাম্বাৰ 1, একচেপ্ট ট্ৰুথ। আপুনি সত্যটোক একচেপ্ট কৰিব লাগিব। কাইলৈ ৰাতিপুৱা হ'ব আৰু সেই ৰাতিপুৱা আপোনাৰ লগত আপোনাৰ প্ৰিয়জন, আপোনাৰ বয়ফ্ৰেণ্ড বা আপোনাৰ গাৰ্লফ্ৰেণ্ড আপোনাৰ লগত নাথাকে। আৰু সেইটো সত্য, আৰু সেইটোক আপুনি মানি ল'ব লাগিব। সেই মানি ল'বই লাগিব। যদি আপুনি ভাবি লয় যে কেৱল মাত্ৰ মোৰ লগতে এনেকুৱা হয়নে, নহয়, অনলি আপোনাৰ লগতে এনেকুৱা হৈ থকা নাই। মানুহ আহি পৃথিৱীখনত বহুত মানুহ আছে, আৰু যিসকল মানুহৰ লগত তেনেকুৱা চিটুৱেশ্যন হৈছে আৰু যিসকলে এনেকুৱা চিটুৱেশ্যন ফেচ কৰি মুভ অন কৰিব পাৰিছে, আপুনি এইটো বস্তু মানি ল'ব লাগিব যে আচলতে এইটোৱে ৰিয়েলিটি, এইটোৱে বাস্তৱ। এই সত্যটোক যেতিয়ালৈকে আপুনি একচেপ্ট কৰিব নোৱাৰিব, যেতিয়ালৈকে আপুনি মানি ল'ব নোৱাৰিব, গ্ৰহণ কৰি ল'ব নোৱাৰিব, তেতিয়ালৈকে আপুনি মুভ অন কৰিব নোৱাৰে। আপুনি এই বাস্তৱ, এই সত্যটোক একচেপ্ট কৰক। যিমান সোনকালে পাৰে সিমান সোনকালে আপুনি একচেপ্ট কৰি লওক। যেতিয়া সম্পৰ্ক এটা ষ্টাৰ্ট হৈছিলে তেতিয়া ধুনীয়াকৈ চলি আছিলে, বহুত ধুনীয়া চলি আছিলে, কিন্তু এনি টাইমে যে ধুনীয়াকৈ চলি থাকিব সেইটোতো নহয়। ব্ৰেকআপ হ'ব পাৰে, আপুনি সেইটোক মানি লওক, নিজক বুজাওক। যদি সকলোৱে পাৰিছে, যদি আনে পাৰিছে, আপুনি কিয় নোৱাৰিব? আপুনি পাৰিব লাগিব। আৰু যিমান জলদি পাৰে বা যিমান সোনকালে আপুনি একচেপ্ট কৰিব পাৰে, সিমান সোনকালে আপুনি হিল কৰিব পাৰিব। গতিকে আপুনি সত্যটোক একচেপ্ট কৰি লওক, আপুনি বাস্তৱৰ লগত যুঁজক, বাস্তৱটোক আপুনি গ্ৰহণ কৰি লওক। নাম্বাৰ 2, ৰিলিজ ইউৰ পেইন। চাওক, আপোনাৰ ব্ৰেকআপ হৈছে, আপোনাৰ মন বেয়া লাগিব, খাব মন নাযাব, শুব মন নাযাব, আপোনাৰ কথাই কথাই খং উঠি থাকিব, অকলে থাকিব মন যাব, আপুনি যেতিয়া খাব ল'ব নোৱাৰিব, শুব নোৱাৰিব, আপোনাৰ আল্টিমেটলি গাও বেয়া লাগি থাকিব, গাও দুৰ্বল হৈ থাকিব। গতিকে এইটো ক্ষেত্ৰত যদি আপোনাক কোনোবাই হেল্প কৰিব বিচাৰিছে বা হেল্প কৰিব বিচাৰে, সেই ব্যক্তিজন হ'ল আপুনি নিজে। আপোনাতকৈ কোনেও এইটো ক্ষেত্ৰত আপোনাক হেল্প কৰিব নোৱাৰিব। আপোনাৰ মন বেয়া লাগিছে, আপুনি কান্দক, কান্দিলে মন পাতল হয়। এইটো ক্ষেত্ৰত ছোৱালীবোৰ বহুত ফাষ্ট, ইজিলি কান্দিব পাৰে, আৰু এই ক্ষেত্ৰত ছোৱালীবোৰৰ হিলিং প্ৰচেছটো বহুত বেছি ফাষ্ট হয়। আৰু এটা কথা, যদি আপোনাৰ ভাল বন্ধু বা বান্ধৱী আছে, বহুত বিশ্বাসী, সিহঁতৰ লগত আপোনাৰ প্ৰব্লেমটো শ্বেয়াৰ কৰিব পাৰে। আপুনি সিহঁতৰ আগত কথাবোৰ ধুনীয়াকৈ ডিছকাছ কৰিব পাৰে,
আপোনাৰ সেই প্ৰিয় বন্ধুজন বা বান্ধৱীজনী কিবা এটা উপদেশ বা ছাজেষ্ট আপোনাক কৰিব, আৰু যদি ছাজেষ্ট নকৰেও ন, আপোনাৰ মনটো পাতল হ'ব। যদি আপোনাৰ ভাল বিশ্বাসী তেনেকুৱা বান্ধৱী বা বন্ধু আছে, আপুনি কথাবোৰ শ্বেয়াৰ কৰিব পাৰে। নতুবা আপুনি যদি ঘৰৰ লগত ভাল, আপুনি যদি ঘৰৰ লগত ফ্ৰী, তেতিয়াহ'লে ঘৰৰ মানুহৰ লগত ডিছকাছ কৰিব পাৰে যে মোৰ এনেকুৱা প্ৰব্লেম হৈছে বা মই এনেকুৱা এটা প্ৰব্লেমৰ মাজত চলি আছোঁ, মোৰ ছিটুৱেশ্যনটো বৰ্তমান এনেকুৱা। আপুনি ঘৰৰ লগতো ডিছকাছ কৰিব পাৰে। নাইবা ইজি প্ৰচেছ হ'ল আপুনি আপোনাৰ মনৰ দুখ, মনৰ কথাবোৰ ডায়েৰীত লিখক। এতিয়া আপুনি ক'ব যে মই দুখত আছোঁ, মই উপন্যাস লিখিব যাম। নহয়, উপন্যাস নহয়। আপুনি বিশ্বাস কৰক, যেতিয়া আপোনাৰ মনৰ ভাৱবোৰ লিখিব, ডায়েৰীত লিখিব, এইটো মেজিকৰ নিচিনা কাম কৰে। বিলিভ মি, আপুনি বিশ্বাস কৰক এবাৰ আৰু ট্ৰাই কৰক লিখাৰ কাৰণে, চাব মনটো কিমান বেছি পাতল হয়। আপুনি ডায়েৰীত লিখি থ'ব পাৰে। নাম্বাৰ 3, প্লেনিং নেক্সট ষ্টেপ। আপোনাৰ ব্ৰেকআপ হৈছে, সেইটো লৈ বহি থাকি লাভ নাই। আপুনি প্লেনিং কৰক। আপুনি নিশ্চয় জব কৰিব বিচাৰে, আপুনি বিজনেছ কৰিব বিচাৰে, নাইবা আপুনি গানত ভাল গান গাব বিচাৰে, কিতাপ লিখিব বিচাৰে, কবিতা লিখিব বিচাৰে। আপুনি যিটো ভাল লাগে বা যিটো কৰিব বিচাৰে, আপুনি সেইটো কৰক। আপুনি তাতে ব্যস্ত থাকক, নিজক বহুত বিজি কৰি ৰাখক, যাতে সেই বিজিৰ মাজত যাতে তেওঁক আপুনি মনত পেলাবলৈ সুবিধাই নাপায়। তাৰপিছত আকৌ যদি আপুনি ভাবে যে মই ৰিলেশ্যনশ্বিপত আহিম নতুনকৈ, আপুনি আহিব পাৰে। আপোনাৰ লাইফত প্ৰেম হ'ব পাৰে, কিন্তু খৰধৰকৈ নহয়। আপুনি সেইটোও প্লেনিং কৰক, অকণমান গেপ লওক, গেপ লৈ কেনে আপুনি নতুন এটা ৰিলেশ্যনশ্বিপত সোমাওক। কিন্তু যদি আপুনি এইটো ব্ৰেকআপ হোৱাৰ লগে লগে বেলেগ এজনৰ লগত কথা পাতে, বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আহিব বিচাৰে, জাষ্ট এক্সক পাহৰিবৰ কাৰণে, তাৰপিছত যেতিয়া আপুনি মুভ অন কৰিব পাৰিছে, তেতিয়া সেই নতুনকৈ পতাজনৰ ফিলিংছটোক আপুনি ৰেচপেক্ট নকৰিলে, কিন্তু তেওঁৰ প্ৰেম হৈ গৈছে আপোনাৰ প্ৰতি, এইটো ক্ষেত্ৰত আপোনাৰ অন্যায় কৰা হ'ব। গতিকে ৰিলেশ্যনশ্বিপত আহিব পাৰে, অলপ ভাবি চিন্তি আহক, গেপ লৈ আহক। আৰু যদি আপুনি ভাবে ছিংগল লাইফ ইজ দ্য বেষ্ট লাইফ, সেইটোতো ভাল। ছিংগলৰ নিচিনা সুখী লাইফ হয়তো খুব কমেই হয়। গতিকে আপোনালোকে এই 3টা ষ্টেপ ট্ৰাই কৰি চাওক, আৰু যিমান পাৰে সিমান সোনকালে মুভ অন কৰিব পাৰিব। থেংক ইউ। আজিৰ ভিডিঅ'টি ইমানেই আছিলে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আশা কৰোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম। আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয়, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই মুহূৰ্তত যদি মোক ফেচবুকত চাই আছে, তেতিয়াহ'লে প্লিজ ফ'ল' কৰি ল'ব। আৰু আপোনালোকৰ এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰে মোক পৰৱৰ্তী ভিডিঅ' বনোৱাত সহায় কৰে। আশা কৰোঁ আকৌ লগ পাম। আজিলৈ এৰিছোঁ, বাই বাই।